Good morning guys. সকলোকে good morning. মই পুৱাই আজি আকৌ এটা ভিডিও লৈ আহিলো আপোনালোকৰ ওচৰত। মই আহি গলো নিজৰ কামত পুৱাই এই আন্টিহঁতৰ আৰু এই আন্টিয়ে কাটি আছে সবজি আৰু লগতে কাটিছে তামোল খাবৰ কাৰণে আৰু মই বহি কিনে লেকচাৰ মাৰি আছো আন্টিৰ লগত অলপ কথা পাতিলো আৰু লগতে থ্ৰেডিং আৰু আইব্ৰো কৰি দিলো মই এয়া আইব্ৰো থ্ৰেডিং কৰি হোৱাৰ পিছত মই মাছটো অলপ কৰি দিছো আৰু হৈ গল এয়া দেখিছেনে গাইজ এইটো মোৰ বেগ হয় মই ইয়াতে সকলো বস্তু লৈ আহো আৰু মই তাইকো ফেচিয়েল কৰাবলৈ বেডত খুবলৈ ৰেডি হ'বলৈ ক'লো আৰু মই ফেচিয়েলটো কৰি দিলো ফেচিয়েলটোৰ কাৰণে ফেচিয়েলটোৰ ভিডিওটো মই আপোনালোকক দিবই নোৱাৰিলো গাইজ ভিডিও কৰাই নহল হেতু আৰু মই এটো লাষ্টৰ খিনি হয় মই পেক লগাই তাইক কমপ্লিট কৰাৰ পিছত হেখিনি হয় আৰু হৈ গ'ল এখিনি আৰু ইয়াৰ পৰা মই যাওঁ বুলি বাই বাই কৈ উলালো এ দেখিছেনে গাইজ মোৰ চপ্পলটো কোনে এনেকে পেলাই দিছে ইয়াত আৰু এটা ক'ত আছে এই তলত পৰি আছে এইটো দেখিছেনে কাৰ কাম হ'ব বাৰু এনেকে পেলাই দিছে ইয়াৰ মই চপ্পলযোৰ লৈ পিন্ধিলো আৰু মই ইয়াৰ পৰা উলালো গাইজ এতিয়া মই যাব লাগিব ঘৰত নহয় গাইজ মই ঘৰত না যাওঁ মই ভন্টিহঁতৰ ঘৰত যাম মোৰ নিজৰ ভন্টি তাইৰ তাত যাম তাইও মোক কৈ আছে ফেচিয়েল থ্ৰেডিং কৰি দে বুলি মই গৈ পালোৱে এয়া গৈ মই থ্ৰেডিংটো কৰি দিলো গাইজ মোৰ মানে ভুকো লাগিছে ৰাতিপুৱা ওলাই আহিছো তো বহুত সময়ও হ'ল মই 7:30টাতে আহিছো এতিয়া বাজিব 11:12টাই বাজিবহি মোৰ ইমান ভুক লাগিছে মই ভন্টিৰ তাত আহিলো আহি আৰু মই তাইক ফেচিয়েলটো কৰি দিলো তাই কৈছিল মোক চাহ খাবৰ কাৰণে মই না খালো মোৰ অলপ প্ৰবলেম হৈ আছে সেইকাৰণে মই চাহ নাখালো আৰু এইটো টিকলাটো দেখিছেনে মোবাইল চাই আছে আৰু ইফালে ভন্টিৰ শাহুমা হয় মা তেওঁ বহি আছে তাতে আৰু এই ছোৱালীজনী যে ভন্টিৰ জাজনীৰ ছোৱালী তাই বোলে ডান্স প্ৰগ্ৰামত ডান্স কৰিব দেৱীমা হৈ ভন্টিয়ে ৰেডি কৰি দি আছিল তাৰপিছত মোক ক'লে তই ৰেডি কৰি দেচোন তাৰপিছত আৰু মই অলপ লাগি ভাগি অলপ ৰেডি কৰি দিলো তাইক হেয়াৰ ষ্টাইল অলপ কৰি দিলো আৰু মেকআপটো কৰি দিছো গাইজ আৰু মেকআপটো কৰি দিছো মেকআপৰ কাৰণে ইমান বস্তু মইতো একো বস্তুৱে লৈ যোৱা নাছিলো মেকআপৰ সেইকাৰণে ইহঁতে নিজে খুচৰি আছে ক'ত কি আছে কি নাই বুলি খুচৰি আছে আৰু এই দুটা দেখিছেনে মোবাইলত ব্যস্ত হেতু ডাঙৰটো হৈছে ভন্টিৰ ল'ৰা আৰু খৰু টিকলাটো এই জাজনীৰ ল'ৰাটো হয় আৰু মই তাইক ৰেডি কৰি দিলো একো নাছিল কম্পেক্ট আৰু ফাউণ্ডেশ্যন আছিল আৰু ময়শ্চাৰাইজাৰ সেইখিনিয়ে লগাই মই তাইক ৰেডি কৰি দিলো আৰু ব্লাছৰ কাৰণে মই একো নাছিল লিপষ্টিক লগাই দিলো এনেকৈ ৰেডি কৰি দিলো আৰু গাইজ কি কৰিম সেইফালে মা বহি আছে মাকো মই ফেচিয়েল কৰি দিলো তাই ছোৱালীজনী খুব ফূৰ্তি আৰু দেখিছেনে হাঁহি আছে কিউটো হয় বহুত কিউট আছে ছোৱালীটো আৰু মই গম নাপাওঁ যে গাইজ তাইৰ প্ৰগ্ৰাম আছে তাইক ৰেডি কৰিব লাগে জনা হয় অলপমান কিবা কিবি লৈ গ'লো হয় মেকআপৰ বস্তুবোৰ কিন্তু কোৱা নাই কাৰণে মই এনে গ'লো খালি ফেচিয়েল আৰু থ্ৰেডিঙৰ বস্তুখিনিয়ে লৈ গৈছিলোঁ এয়া দেখিছেনে মই কৰি দিলোঁ তাইক ৰেডি তাইৰ মাকে হাতত আল্টা লগাই দি আছে আৰু ইফালে হৈ গ'ল আৰু ইহঁতে ডান্সৰ প্ৰেক্টিচ কৰি আছে ইহঁতে লাষ্ট টাইম আৰু এইজনীও হৈছে ভন্টিৰে যা ইহঁত তিনিজনী হয় দেউৰানী জেঠানী তিনিজনী আছে ভন্টি চবতকৈ সৰু আৰু এই যে ডান্স কৰি আছে তাই মাজু হয় তাই খুব ধুনীয়া ডান্স কৰে আৰু তাইক শিকাই আছে আৰু ছোৱালীজনীক ডান্স আৰু লাষ্টৰ টাইমত অলপমান প্ৰেক্টিচ কৰাই দিছে ইফালে ভিডিঅ' কেমেৰামেন কৰি আছে ইফালে ল'ৰাটোৱে আৰু আমাৰ পণ্ডিত ये महाशय क्या कर रहे हैं মই জানছো বতন নিস্কি চেষ্টা কোন জানছে কে ব্লু কালার কি মুখে লগা না তো ফিট মি লগা না তো লগা কি আরে বাবু বসো রে দেখা না লাই লেরা যা মই লগাই দিছো লগা না লিখিত আমরা দেখিन्छ काली बढ जान्छ
ফাইনেলি মোৰ কামখিনি শেষ হৈ গ'ল গাইজ। এতিয়া মই ইয়াতে সমাপ্ত কৰোঁ আৰু মই ঘৰলৈ যাওঁ। বাই বাই।